Hi viewers, আজি মেজিত আহিছো আমি আৰু হল ইয়াতে মেজিত আহিয়ে থাকো প্ৰায় দুবাৰ তিনিবাৰ মেজিত আহি গৈছো আৰু হল এতিয়া আমি মেজিত আহিছো পুৰা বহুত কেইজন মানে লগ লাগি আৰু আপোনালোকে ভিডিওটি প্লিজ এইটো চাব শৰ্ট কৰি ভিডিওটো বনাম লাইক কৰিব কমেন্ট কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ইয়াতে বিহু হৈ আছে তো বিহু মানে কম্পিটিশন হৈ আছে আপোনালোকে ভিডিওটি চালে গম পাব চাব পাৰে ইয়াতে মাইনা কিমান ফটো উঠি আছে এতিয়া মাইনা ভিডিও বনাব Leo আমার বাবা বিহু নাচি আছে ইয়াতে মাঘী উৎসৱৰ বিহু সৰু বিহুটি হৈ আছে আৰু তোমালোক ক'ৰ পৰা আহিছা আমি ধেমাজিৰ পৰা ধেমাজি মানে কি ঠাই বা ধেমাজি লেণ্ডমাৰ্ক মৰিগাঁও কলেজ মোৰ ঘৰ আৰু নাচনী ঘৰ ধেমাজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তুলিকা'S ব্লগ বুলি আছে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোক একদম মানে কি পুৰস্কাৰ পোৱা কামনা কৰোঁ Hokiani Pasumotari Korobu, Druidicos Korobu, Bhailina Sibam Doro, Lucky Gogoi Dhemas. মেজি আৰু মেজিত এতিয়া মাঘী উৎসৱৰ কাৰণে নামনি বিহুটি হৈ আছে কম্পিটিশ্যন হৈ আছে এতিয়া আপোনালোকে চাব পাৰে আৰু মই অলপমান চাইছোঁ ইমান চোৱা নাই বাৰু কিয়কি আমি ইয়াতে মেজিত অলপ পাৰ্টি কৰাৰ কাৰণেহে আহিছোঁ তো আপোনালোকে ভিডিঅ'টি চাওক ইয়াতে খুবেই ভাল লাগে আৰু আপোনালোকে আহিব পাৰে মই আগৰ ভিডিঅ'বিলাকতো মই মেজিৰ কথা কৈছোঁ আৰু দেখাইছোঁ মেজিখন তো ইয়াতে বেকিং পাৰত কিমান ধুনীয়া লাগে পৰিৱেশটো চাব পাৰে আৰু সন্ধিয়া হোৱাৰ লগে লগে আৰু বেছি ভাল লাগে তো আমিতো সন্ধিয়ালৈকে নাথাকোঁ তো আপোনালোকে যদি আহে কেতিয়াবা সন্ধিয়ালৈকে থাকিলে গম পাব মই বাৰু ভিডিঅ'টি দেখাব পৰা নাই সন্ধিয়া হ'লে খুবেই ভাল লাগে লাইট চাইট জ্বলে আৰু ইয়াতে তো আজি এনে কি হৈ আছে আজি আমাৰ ঠিক বছৰে আমি আজি নামনি বিহুটিৰ প্ৰতিযোগিতাখন আমি আৰু ইয়াতে অসমৰ বিভিন্ন আৰু আমাৰ দ্য বেকি ৰিট্ৰিট একদম পাৰফেক্ট লোকেশ্যন হয় আপোনাৰ আপুনি যদি চাই বেকগ্ৰাউণ্ডত বেকি নদীখন আছে আৰু প্লাছ আমাৰ লগত সহযোগিতা জনাইছে আমাৰ বেকি মহোৎসৱৰ কমিটি আৰু আমাৰ মেজি দ্য বেকি ৰিট্ৰিট তো বিমানতে বহুত ভাল কাম কৰি আছে আৰু হল ভাল লাগিছে অলপমান চালো আৰু হল মোৰ বান্ধৱী হাজবেণ্ড হয় আৰু ৰিপৰ্টা বেকি পাতিছিলে বন্ধনীয় কাৰ্যসূচী আমি বেকি মহোৎসৱ আমি পাতিছিলোঁ কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমি 5 দিনতে সমাপ্ত কৰিব লগা হৈছে কিন্তু তাৰ লগতে আমাৰ এইখন আছিলে নামনি বিহুটি তো আমি নামনি বিহুটিখন মানে কি অনুষ্ঠিত কৰিলোঁ কিন্তু অহাবাৰ আৰু ভালকৈ আমি পাতিম বেকি মহোৎসৱ নমস্কাৰ মই নিৰ্মল দাস আজি আমাৰ সৰ্বগড় ঐতিহ্যমণ্ডিত বেকি নৈৰ বাকৰিত আমাৰ যিখন মেজি ৰিট্ৰিট বুলি ইয়াতে আমাৰ নামনি বিহুটি প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আমি ভাল লাগিছে খুব ধুনীয়া এটা পৰিৱেশ কম্পিটিশ্যন হৈ আছে ন কম্পিটিশ্যন হৈ আছে বহুত অসমৰ বহুত ঠাইৰ পৰা আহিছে প্ৰতিযোগী আৰু খুব ভাল লাগি আছে আৰু সকলোৱে আহক সহযোগিতা কৰক সেই কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ
নিজানো ওই কুলিয়ে কান্দে নিজানো জান জুৰি ন ভিউৱাৰ্ছ আমি এতিয়া ফুৰা হ'ল আমাৰ ইয়াতে মেজিত আৰু এতিয়া এন্ধাৰ হ'ব লাহে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো ভিডিঅ'টো ইমানখিনিয়েই আজিলৈ বাই আগতে খাই ল'বা দিয়া পানীটো আনা নাই